নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। মোৰ ইউটিউব চেনেল মঞ্জু এছামিজ কিচেনত সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ পনীৰ কুৰকুৰে পকৰা। আহকচোন চাওঁ কেনেকৈ বনাওঁ। ইয়াৰ কাৰণে এইখিনি মই পনীৰ লৈ লৈছোঁ। পনীৰখিনি মই দীঘল দীঘলকৈ কাটি লৈ ল'ম। প্ৰথমতে মই পনীৰখিনি মেৰিনেট কৰিম। ধনিয়াৰ পাত দি দিছোঁ, নিমখ দি দিছোঁ, সামান্য পৰিমাণৰ হালধিও দি দিছোঁ, লগতে জলকীয়াৰ গুড়ি দি দিছোঁ আৰু ক'লা নিমখ দি দিছোঁ। এতিয়া মই পনীৰখিনি ভালদৰে মিলাই লৈ ল'ম, যাতে পনীৰৰ টুকুৰাকেইটাত ভালদৰে মছলাখিনি লাগি যায়। মিলাওঁতে সাৱধানে মিলাব, যাতে পনীৰৰ টুকুৰাকেইটা ভাগি নাযায়। এতিয়া বনাম পনীৰৰ কাৰণে বেটাৰ, যাৰ কাৰণে মই এয়া বেচন লৈ লৈছোঁ। অকণমান গৰম মছলা দি দিছোঁ, নিমখ দিছোঁ, লগতে মই ইয়াত কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দি দিছোঁ আৰু আদা দিছোঁ একেবাৰে সৰু সৰুকৈ কাটি। এতিয়া মই এইখিনি ভালদৰে মিলাই লৈ ল'ম। এটা ঠিক বেটাৰ বনাই লৈ ল'ম। মনত ৰাখিব যাতে বেটাৰটো পাতল নহয়। বনাই লোৱা বেটাৰখিনি মেৰিনেট কৰি ৰখা পনীৰখিনিৰ ওপৰত ঢালি দি দিম আৰু একেবাৰে সাৱধানেৰে এইখিনি লাহে লাহে মিলাই লৈ ল'ম। যিহেতু পনীৰখিনি আগতে আমি নিমখেৰে মেৰিনেট কৰি ৰাখিছোঁ, যাতে পনীৰৰ টুকুৰাকেইটা ভাগি নাযায়। এইখিনি মই লৈ লৈছোঁ কৰ্ণফ্লেক্স পনীৰৰ কোটিঙৰ কাৰণে। হাতেৰে লাহে লাহে মোহাৰি ভাগি দিম। এইখিনি একেবাৰে গুড়ি কৰি নেপেলাওঁ। এইখিনি এতিয়া এটা এটাকৈ পনীৰৰ পিচ উঠাই লৈ ল'ম আৰু দেখুওৱা ধৰণে গুড়ি কৰি ৰখা কৰ্ণফ্লেক্সখিনিৰ লগত ভালদৰে মিলাই লৈ ল'ম, যাতে ভালদৰে এইখিনি লাগি ধৰে। গোটেইখিনি মই একেধৰণে কৰি লৈ ল'ম। এয়া হৈ গৈছে এইখিনি কৰা। কেৰাহী পাতি দিছোঁ, তেল দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ডিপ ফ্ৰাই কৰিব পাৰে তেল বেছিকৈ দি। এতিয়া মই এটা এটাকৈ পনীৰখিনি দি যাম। মনত ৰাখিব যাতে গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখে। যিসকলে মোৰ ভিডিঅ'সমূহ আজি প্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। এইখিনি চাওক, মোৰ প্ৰায় এইখিনি হৈয়ে গৈছে। চাওক, এইখিনি মোৰ হৈয়ে গৈছে। একেবাৰে কুৰকুৰীয়া হৈ খাবলৈ। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এবাৰমান বনাই খাই চাবচোন আৰু মোক জনাব যে আপোনালোকৰ কেনে লাগিল। আপোনালোকৰ মোৰ এই পনীৰ কুৰকুৰে পকৰা ৰেচিপি চাই কেনে লাগিল নিশ্চয় জনাব। আৰু যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। মোৰ এই ৰেচিপি ভিডিঅ'সমূহ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল। তেনেহ'লে লগ পাম আৰু নতুন এটা ৰেচিপিৰ সৈতে।